হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভাল আৰু মোৰো ভালেই। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। তেনেহ'লে ব'লক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। গাইজ, যিহেতু ঠাণ্ডা বতৰ সেইবাবে মই কাপোৰ লৈ আছোঁ আকৌ দেই। গাইজ, এইফালে চাওকচোন মোৰ টুটৰিৰ তলত যে কি গুটি এটা উঠিছে। এনেও ছোৱালী মানুহ গুটিটো উঠিলে বেয়া লাগেই চবৰে। এতিয়া মই আহিলোঁ আমাৰ জুইশাললৈ আৰু এইফালে দেখিছে নহয় জুইকুৰা ধমধমকৈ জ্বলাই লৈছোঁ বাঁহ খৰি। গাইছ, এইফালে গৰম পানী বাকি ল'লোঁ যিহেতু মোৰ গেছৰ বেমাৰ আছে, সেইবাবে অলপ খাই লৈছোঁ আৰু গাইছ, মই আকৌ ৰিলচ বনাই ভাল পাওঁ দেই, সেইবাবে আকৌ ভিডিঅ' বনোৱাৰ মাজতে ৰিলচ এটাও বনাই ল'লোঁ নহয়। আপোনালোকেও চাব দেই কিনো বনালোঁ মই। কি হৈছে নেক্সট ডে, মই শুই উঠি গা পা ধুই আজৰি হৈ বিচনা পত্ৰ জাপিলোঁ। আৰু গাইছ, এইডোখৰতে আছে আমাৰ কুকুৰাজনী আৰু অলপ কিনাৰতে আছে কুকুৰা পোৱালিকেইটা। আমি আহিছিলোঁ এতিয়া ভনী ঘৰলৈ আৰু ভনী ঘৰৰ শাক পাচলিবোৰ চাওকচোন কিমান যে ধুনীয়াকৈ কৰি থৈছে নহয়নে। আমি এতিয়া আহি আছোঁ ঘৰলৈ, যিহেতু আমাৰ অহাৰ সময় হ'ল সেইবাবে গৈ আছোঁ। এইখন হৈছে মৰিচিন ৰেষ্টুৰেণ্ট, শিৱসাগৰ নামটি ৰোডত আছে। ওচৰতে আছে আকৌ এখন ইংলিছ মিডিয়াম, নামটো হৈছে চিলড্ৰেন হাউচ। আপোনালোকে পঢ়িবলৈ আহিব পাৰিব। এই ভিউটো চাওকচোন কিমান যে ধুনীয়া লাগিছে নহয়নে। সি আমাৰ এতিয়া ঘৰ পাবহি হ'ল। গাইছ, এইফালে সকলোৰে ধান্দাই হৈ গ'ল। আমিও ঘৰ পালোহি এতিয়া। আহিছে আমাৰ বাইদেউ। এতিয়া আহি মই ঘৰ পালোহি। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। বাই বাই।